কৰো আপোনালোক সকলো ভালে আছে আৰু মই ৰেডি এতিয়া বাজিছে 5 বাজিছে আৰু এয়া ভাইটি ৰেডি হৈছে মোক থব যাব তো কলৈ যাব আপোনালোকে চাই থাকিব ভিডিঅটো শেষ হলৈ আৰু দেৰিকৈ হলো মানে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছো আপোনালোক আমি যাম সৰভোগত যি গৰখীয়া মন্দিৰ আছে তালৈ যাম তো বলক আগলৈ আৰু কি হয় দেখা পাবা আৰু ট্ৰেইনত বহি লৈছো ইতিমধ্যে তো ৰেল ষ্টেচন পৰা নামিলো আৰু আমি চাকি বন্তি সকলোবোৰ দিলো তো এয়া গছডাল যি আছে মানে বৰগছ এইডালত আমি গামোচা বান্ধিলো আৰু মোৰ পিছফালে আছে মানে এটা পুখুৰী আছে আৰু পুখুৰীটোৰ মাজতে এটা মানে বিষ্ণুৰ যি মূৰ্তি তাত বিষ্ণু মূৰ্তি আছে আৰু তাৰ মাজতে এটা ৰিলছ বনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ বাট নোৱাৰিলোঁ বহুত মানুহ হৈছে আৰু লাজো লাগিল চ' ৰিলছটো একেবাৰে বেকাৰ হৈ গ'ল আৰু ৰিলছটো বনোৱা নহ'ল এনেই আৰু এয়া মহাপ্ৰভু শ্ৰী গোৰক্ষনাথৰ নামলৈ ভক্তসকলৰ জনাইছে ব্যৱহাৰ কৰে আজি প্ৰভুতমৰ আৰু তাত ময়ূৰ আৰু শহাপহু ইয়াত আহিছে আৰু ময়ূৰ আৰু শহাপহু আছিল আৰু এয়া চাওক ইয়াৰ পৰিৱেশটো চাওকচোন তো যিমান দূৰ পাৰোঁ সিমান দূৰ আপোনালোকক পৰিৱেশটো দেখাবৰ চেষ্টা কৰিছোঁ কিন্তু মানুহ আছে চ' লাজো লাগে অলপ আৰু এয়া পুখুৰীটোত মই মানে এনেই গৈছিলোঁ আৰু ইয়াৰ বিশেষত্ব হ'ল মানে যিয়ে বৰগছডালত তেওঁ মানে মনৰ পৰা যিয়ে গামোচা বান্ধিব তো তেতিয়া নিজৰ মনোকামনা পূৰণ হ'ব আৰু এয়া আমি আহিছোঁ লাইন পাতি আছোঁ মানে ইয়াত ভোগ দিয়া হৈছে আমি কুপন কাটি লৈছোঁ 40 টকাকৈ তো এয়া চাওক ঘৰ আহি পালোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব এতিয়া গুড